guys, welcome back to my YouTube channel. It's me Hasmina. কি খবৰ আপোনালোক আশা কৰি সকলো ভালে আছে আৰু মই ভালে আছো আৰু আজি এনে এটা ব্লগ ষ্টাৰ্ট কৰি দিলো মই নিজে নাজানো বাস এনে অলপ ওলাই আহিছো কি কৰিম কি নকৰিম তো চাই থাকক আৰু ভিডিওটো ওলাই কি হয় কি নহয় তো বলা ভিডিওটো ষ্টাৰ্ট কৰো তো এইটো আমাৰ কলাক্ষেত্ৰৰ ৰাস্তাটো কিন্তু আৰু ইমানে শিল্পগ্ৰাম তো bolok guys je helmet lo ahi golu to hoise ta helmet lo aru yate helmet sai asu kuntu lo to sai thakok kuntu lo tuma helmet to try kori asil aru mor bahut hai uthi asil mane alman dangor lagise aru ebur helmet baru dangore thake baru ekko nai kuntu helmet lo apnaloke next vlog ot dekhao pabo to sai এতিয়া হেলমেট লৈ ইয়াৰ পৰা ওলাই দিলো আৰু এতিয়া ক'ত যাও কতো না যাও বাৰু কবাত অকমান কিবা খাম খাই কিনে সিধা ঘৰত যাম তো বলক তো গাইস এটো কি চাব পাৰি নে গাইস এটো মানে म्यांमाৰৰ পৰা আহিছে গাইস এটো একদম পুৰা মানে म्यांमाৰৰ পৰা আহিছে গাইস একদম পুৰা গাইস মানে ফাদাৰ লৈছে म्यांमाৰৰ পৰা তাবক লাগে যদি গাইস অৰ্ডাৰ দিও পাৰি আৰু বহুত আনিছে গাইস এনেকুৱা আমাৰ সো হে গাইস গুড মৰ্নিং আৰু আজি নেক্সট ডে হয় আৰু মই গৈ আছো এতিয়া এনসিসি মৰ্নিং 5:30 হৈছে তো এইকেইদিন এক্সাম তো ভিডিও বনোৱা নাই নেকি আৰু মই কালি একদম পাহৰি গৈছো যে মই ব্লগ বনাই আছিলো বুলি সো ভাবিছো আজি কন্টিনিউ কৰো তো এতিয়া মই এনসিসি ওলাইছো তো চাও কিমান দেখাব পাৰো তো চাই দিও ভিডিওটো গাইস কলাক্ষেত্ৰ আমাৰ কলাক্ষেত্ৰ মৰ্নিং ভিউ গাইস চাও পৰে আৰু এটা বহুত মানে মৰ্নিং ৱাক কৰি আছে বাৰু যেনিবা বহুত গুছিয়ে গ'ল আৰু ৰাতিপুৱা 4:30 মানতহে বেছিকে থাকে এনেকে আৰু তো পাই গ'লো আৰু মোৰ লগত এটা ৰখি আছো কৰোণা বস্তি আৰু এয়া কলাক্ষেত্ৰৰ বেক চাইডে আৰু এতিয়া মই বাছ ৰখি আছো তো এখন বাছ আহিছে চাগে চাও তো বাছখনত যাও তো দিছ ইজ কলাক্ষেত্ৰ সো গাইস কি হ'ল যেনে বাছখন লগল আৰু এতিয়া বেলেগ বাছ আহাৰ পৰা ৰখি আছো গাইস আচ্ছা ইসে ৰব এইখন যে আগত ৰখি আছে তাৰে পিছৰখন হয় মানে আগৰখন নহয় আগৰখন নাযায় পিছৰখন যাব মানে সেকেন্ড বাছ ষ্টপেজটো ৰখিছে আৰু দৰে পইচা মোক এইটা হাই কোৱা হাই 10 টকা আছে 10 টকা আছে হাই বলো হাই সে হাই গাইস মানে আমি চাহ খাই আছো ইতে বসে গাইস আর প্লাস বাউন্ড দিছে গাইস গাইস আৰু ইয়াতে এটা হাফ মানে বেমাৰ হৈছে গাইস আৰু এতিয়া সিরিয়াস গাইস চাইবালা গাইস এইটো কন্টাক্ট কৰিব পাৰা ইনষ্টাগ্রাম ইটা গাইস তোমার গাইস তোমার আইজল জানা গাইস চাইবালা গাইস ওয়াইফ হয় wife এটা আমার হানি পেটলা গাইস দিস ইজ হানি দিস ইজ হানিফ কা ওয়াইফ গাইস দিস ইজ আরিফ দাদা গাইস নালাগে মোবাইল চাও নালাগে গাইস এটা স্যার গাইস হাসবান্ড দাদা গাইস ইরফান দেউরা 500 টাকা তোর কমা তো গাইস এনসিসি খতম হল আমাৰ এতিয়া ছুটি হৈ গল আৰু বৰষুণ দিছে ন ৰাস্তাবিলাক চাকচোন পুৰা পানী পেটলাই গাইস খব যাব গাইস এতিয়া আমি উলালো আৰু তো আমাক পেটলাই খব যাব গাইস পেটলাই মানে গার্লফ্রেন্ডক কিবা কৈছে তো গাইস মই এনসিসি পৰা আহিলো মেলিলৰে এনেকে ব্লগ কৰা হোৱাই নাই এনসিসি পৰা আহাৰ পিছত নন বন্ধ এখন খোলা আছে বেগামে নহয় কোনটো বেগমি নহয় এইটো হেৰি সাচি দোকানী তো এইছে তো গাইস এনেকে মই পাৰ্সেল লব আহিছিলো আৰু মানে পাৰ্সেল লব হতে এটা মানে কি আইতা বুলি পাৰি মানে মেগি আনিব দিলে মোক তো মই মেগি আনিব গলো দোকানী আৰু পইচাটো দিয়া নাই কৈছে মেগিটো লব ফাৰ্ষ্ট আমি পইচাটো দিছো তাত মেগিটো আনিব গলো তাৰপিছত গাইস মেগিটো আনিব গলো দোকানটো মেগি দিয়ে পইচা নহয় মানে বুঢ়ীক চিনি নাপায় ন তো চিনি নাপালে যে নিদিয়ে আৰু মেগিটো খং উঠিছে মানে মোৰ ভয় লাগি গৈছে গাইস এইটো ভিডিঅ'ত মই দুটামান নাগালেণ্ডৰ ভিডিঅ' ক্লিপ মিলাই দিম তো মানে মোৰ পাপাই পঠাইছিলে নাগালেণ্ডত আছে তো ভিডিঅ'টো ময়ো চাওঁ তো আপোনালোকক দেখা পাইছোঁ তো আপোনালোকেও চাই ল'ব ধুনীয়াকৈ তেনেহ'লে গাইজ এইটো মৰ্নিং ভিউ হয় নাগালেণ্ডৰ পৰা আৰু এইবোৰ গোটেই আৰ্মি হয় তাতে ইলেকশ্যন চলি আছিল ন কেইদিনমান আগতে চ' তাৰে হয় ভিডিঅ'টো আগৰে হয় কেইদিনমান
তো তাৰ পৰা মানে মোৰ আব্বাই ভিডিঅ' পঠাইছিলে তো এইটো আপোনালোকক দেখাই দিলোঁ ইয়াতে চব আৰ্মিবোৰ মিলি কেনে তাতে যিমান মানুহ আছে চ' এনেকৈ মৰ্ণিঙত ইহঁতে ফুটবল খেলে তাৰপিছত ব্ৰেকফাষ্ট কৰে তো সেনেকৈ আৰু টাইমবোৰ স্পেণ্ড কৰিছিলে তাতে চ' তাৰে মানে কি ভিউবোৰ আপোনালোককো অকণমান শ্বেয়াৰ কৰিলোঁ লগতে ময়ো চালোঁ আৰু গাইজ এইটো ম্যানমাৰৰ ভিউ হয় তো ইমান বেছি ধুনীয়া ন ভিউটো চাব আপোনালোকে ময়ো চালোঁ বহুত বেছি ভাল লাগিছে ভিউটো এই পাহাৰখন চাওক না গাইজ ইমান ধুনীয়া লাগিছে ন ভিউটো মইতো পুৰা ফিদা হৈ গৈছোঁ গাইজ এই ভিউটোৰ ওপৰত ইনশাআল্লাহ কেতিয়াবা যাম তো এতিয়া ফোনতে চাই লওঁ নে কি কয় লগতে আপোনালোকেও চাই লওক মোৰ লগতে সো গাইজ এই গোটেই মানে কি লাষ্টৰ যিমানকেইটা ভিডিঅ' আছে চ' ভিডিঅ'ৰ ক্ৰেডিট চব মোৰ আব্বাক যাব লাগে কিউকি আব্বাই পঠাইছে ভিডিঅ'বিলাক চ' সেইটো কাৰণে মই চাব পাৰিছোঁ লগতে আপোনালোকেও চাব পাৰিছে চ' থেংক ইউ ছ' মাছ তো গাইজ এইটো শ্বিলঙৰ ভিউ হয় আৰু শ্বিলঙৰ পৰাও মানে কেইটামান ক্লিপ আনিছিলে আব্বাই তো ইয়াতে লগাই দিলোঁ চ' আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিলোঁ ক্লিপকেইটা আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব গাইজ এইটো কোন হয় জানে এইটো আব্বা হয় তাতে গা ধুইছিলে চ' ক্লিপটো দি দিলোঁ চ' গাইজ এইটোৱে পুৰা হিলছ ওপৰৰ পৰা লাষ্ট ভিউ আছিলে আৰু যদি ভিডিঅ' চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব